অই মালতী মালতী ঘৰত আছনে নাই? কোনো এটা দেখা দেখি দিয়া নাই যে। অথনিৰে পৰা আহি আগচোতালত ৰখি আছোঁ। ক'লে গ'ল জানো মানুহবোৰ? বৰদলে দা কেনেকৈ আহি পালে আমাৰ ঘৰলৈ আজি? মই কি সপোনে দেখিছোঁ নে কি? বিশ্বাসে কৰিব পৰা নাই যে আপুনি আমাৰ ঘৰলৈ আহিলে। কি বাৰু কথাটো? ঐ মৰতী, এক্টিং কৰিব নালাগে দে, চব কথা গম পা তই। তোৰ পুতেৰে আৰু মোৰ ছোৱালীচোন বিয়া হ'ব গৈ আছে। তই কি একো গম নাপা নেকি? নে এক্টিং কৰিছ হা? কৈছিলে বাৰু ল'ৰাটোৱে, মই বিশ্বাস কৰা নহয়। কি সঁচা নেকি? কি মানে মই বুজা নাই দেই সঁচাকৈ। বিশ্বাস হ'লে কি হ'ব গাইজ? এইবিলাক চব ময়ে কৰিছোঁ, এইবিলাক চব কিনিব পাৰে আশীৰ্বাদ। নহ'লে আৰু এইবিলাক সম্ভৱ নেকি আমাৰ নিচিনা দুখীয়া ঘৰখনলৈকে? এই হ'ব আৰু তহঁতে এক্টিং কৰি দেখাব নালাগে আৰু মোৰ ছোৱালীজনীক তহঁতে ফচাইছ ন। দাদা আপুনি কিয় তেনেকৈ কৈছে? এনেকৈতো কৰোঁ নেকি আৰু? কৈছিলে বাৰু সেইদিনাখন ল'ৰাটোৱে, মই বিশ্বাস কৰা নাই নহয়। থ বোলো, গছত গৰু উঠাৰ কথা নকবি দেই তই। আমাৰ নিচিনা দুখীয়া ঘৰখনলৈকে নহয় সেই বৰদলা দা ছোৱালী আহিব নেকি? মই এনেকৈহে ক'লোঁ আকৌ। সঁচা নেকি? মই ধৰিব পৰা নাই কথাটো। আহিছিলে বাৰু দেই, আপোনাৰ ছোৱালী বুলি কৈছে, সেইদিনাখন আহিছিলে বাৰু আমাৰ ঘৰলৈকে। অঁ সঁচাই হয়, সেইকাৰণেতো আহিলোঁ আৰু তোৰ ঘৰলৈকে আজি। এতিয়া আৰু বেছি দেৰি কৰিব নালাগে, মোৰ চব ৰেডি হৈ আছে। সেই নদী পাৰতে হ'ব বিয়াখন। ক'তো মই ভৱন চৱন পাতিবলৈকে নাই, সেই নদী পাৰতে দিম আৰু খানাটো খুৱাই। তাতেই সেই বিয়াৰ পেণ্ডেলটো বনাম, তাতেই আৰু ভালে ভালে। আমাৰ ঘৰত আৰু ইমানখন জেগা নাই নহয়, আৰু সেই গোটেইখন লেতেৰা হ'ব ঘৰত পাতিলে। সেইকাৰণে তাতেই পাতিম আৰু বিয়াখন। একেলগে দুঘৰৰ পৰা এখনতে হ'ব আৰু বিয়াখন, আৰু জামেলা কৰি থাকিবলৈ নাই আৰু এইবিলাক। বৰদলে দা কি মন কৰি আহিলে আমাৰ ঘৰলৈ? হে কৃষ্ণ, তহঁতে আৰু মই মোৰটো নাখাবি দেই। কি মন কৰি আহিলে গোটেইখন একদিনত নাজানা ভকতহে আৰু। মই কৈ থাকোঁ, কৈ দে ইয়াক কৈ দে মই কিহৰ কাৰণে আহিছোঁ। মই আৰু সেইখিনি কথাকে ৰিপিট কৰি থাকিব নোৱাৰোঁ দেই। নমলৰ বা কিয়নো আহিছিলে? মই কথাবোৰ বুজি পোৱা নাই যে, কিয় তেনেকৈ কৈ থৈ গ'ল বাৰু? ভাল খবৰ, ভাল খবৰ। বৰদলে দা ছোৱালীৰ লগত আমাৰ ল'ৰাটো বিয়া, গম পাইছেনে নাই আপুনি? বলিয়া হলি নেকি? বলিয়া হলি হা? কি কথা কৈছ হা? সঁচা। তেখেতৰ ছোৱালীয়ে পচন্দ কৰিছে যেতিয়া আৰু হ'ব আৰু। সেই বিয়া ঠিক হ'ল। এতিয়া আমি একো খৰচ কৰিব নালাগে। সেই নদী পাৰতে বোলে পাতি দিব বিয়াখন। আমি এতিয়া আৰু তাত যাবহে লাগে আৰু। ভাল দিন আহিছে বুজিছে, ভাল দিন আহিছে আমাৰ। তই ক'ৰবাত লটি ঘটি কৰিছ যেন লাগিছে দেই। তই কিবা 2 নম্বৰ কৰিছ যেন লাগিছে। চাবি দেই, এইবিলাক বেছিকৈ লোভ কৰা ভাল নহয়, মই কৈ দিছোঁ কিন্তু তোক দেই। তই কি জানো কৰিছ মই ধৰিব পৰা নাই। আগতো সেই ৰুমি বাইদেউৰ লগত লগ হৈ ক'ত কি কৰি ফুৰিছিলি ঠিক নাই। এতিয়া কি কৰিছ মই ক'ব নোৱাৰিছোঁ দেই। ভাল পচিছোঁ দেই। মোৰ একো সেই নম্বৰক লৈ একো ইণ্টাৰেষ্ট নাই। মোৰ লণ্ডনতে আছে ডেনিয়েল, তাৰ লগত মোৰ লাইফটো স্পেণ্ড কৰিব মন যায়। এই নম্বৰক মই কোনটো ফালৰ পৰা চইচ কৰিছোঁ আপোনালোকে ভাবকচোন। মই অনলি পাপাৰ কাৰণে কৰিছোঁ। মই পাপাক লণ্ডনলৈকে লৈ যাব খোজোঁ, কিন্তু নাযায় ন পাপাই। কিন্তু ইয়াত কোনে চাব? সেইকাৰণে মই ইয়াতে নমলক বিয়া পাতিব খুজিছোঁ, যাতে নমলে পাপাক চায়। আৰু এনেওতো প্ৰপাৰ্টিৰ অভাৱ নাই ন, কিবা কিবি দি দিম। সিহঁতেতো ভাবিব মই ৰিয়েলি তাক ভাল পাইছোঁ, সেইকাৰণে তাক বিয়া পাতি আছোঁ। নহ'লে কিহৰ কাৰণে? এটলিষ্ট অনলি পাপাক চাবৰ কাৰণে মই তাক বিয়া পাতি আছোঁ। পাপা থকালৈকে মই তাৰ লগত ৰিলেশ্যনটো ঠিক ৰাখিম। নহ'লে বাইদেউ মোৰ তাৰ লগত কোনো ইণ্টাৰেষ্ট নাই। ইমান গাঁৱৰ ৰাস্তাটো ধূলি দেই, কেনেকৈ যে আহিছোঁ। আৰু কি গাঁৱৰ মানুহবিলাক কি বেমাৰ নেকি? কেনেকৈ মোক ঘূৰি চাইছে যেন মই ক'ৰবাৰ একদম ক'ৰবাৰ পৰা আহিছোঁ। একদম মই যেন কিবা এলিয়েন টাইপ। কেনেকৈ চাইছে পাই ঘূৰি বিয়াৰ ডেষ্টিনেশ্যনটো চাই আহোঁ। নদী পাৰতে হ'ব বুলি কৈছে পাই। অ'কে আৰু বেলেগ আৰু চাই নাথাকোঁ আৰু ভাল হৈ যাব। কিমান আৰু এইবিলাকত ৱেষ্ট কৰিম। কোনো এজনী ছোৱালী লিখা একদম মতাৰ দৰে বাইক চলাই আহিছে যে, কোন হয় এজনী? তই হ'বলা গমেই নাপা। এইজনী সেই বৰদলে খুৰাইছে। তাৰ ছোৱালীজনী আকৌ আমাৰ গাঁৱৰে কইনা হ'ব গৈ আছে। সেইজনী গম পাৱনে নাই? নমল দা ভাল পায় আকৌ। ক'ত যাৱ তহঁতে হা? দুজনীয়ে লগ লাগি আমি দোকানৰ পৰা মটন খাই আহোগৈ। মোৰ ভাইটোলৈকে ছোৱালীয়ে পোৱা নাই, ইমান বিচাৰি আছোঁ। গোটেই সেই মালতীৰ পুতেকটো একো নাই। থাকি যে কেনেকৈ এই বৰদলে জীয়েকজনী পচন্দ খালে নহয়, মই আচৰিত ভাবিছোঁ। কথাটো কি বাৰু? ইমান ধনী ঘৰৰ ছোৱালীজনী কেনেকৈ তাক ভাল পালে, মই তাকেই ভাবি পোৱা নাই কথাটো।
আমাৰ সেই ভাইটোলৈকে ছোৱালী চাইছোঁ নাপায় ক'তো কি জানো কপালে ফুটা আৰু ছোৱালীজনী দেখিছোঁ যিহে মতাৰ লেখীয়া কিহে ষ্টেণ্ডাৰ্ড কাপোৰ পিন্ধি ফুৰে গোটেই মতাৰ লেখীয়া আৰু ছোৱালী ড্ৰেছ পাতি পিন্ধিবলৈ নাই গোটেই প্ৰায় ল'ৰা লেখীয়াকৈ থাকি ফুৰে মোক কিন্তু ইমান পচন্দ হোৱা নাই দেই ছোৱালীজনী হ'লেও ধনী ঘৰৰ ছোৱালী দিয়াচোন যিমান যি হ'লে হিংসা লাগে দিয়াচোন আৰু নিজৰ নহ'লে আৰু বেলেগৰ যদি এনেকৈ উন্নতি দেখা পোৱা যায় হিংসা লাগে দিয়াচোন মই সেই তাকে থাকিব নোৱাৰি মোৰ ভাতেই হজম হোৱা নাই নহয় কথাটো সেইকাৰণে আহিছোঁ ওলাই কেনেবাকৈ গাঁওবুঢ়া দেউতাক কথাটো লগাব লাগিব বোলো এনেকৈ নহয় আমাৰ এই গাঁৱৰ অঞ্চল এনেকুৱা ছোৱালী এনেকৈ ঘূৰি ফুৰিলে নহ'ব নহয় গোটেই আমাৰ দেউতাখিনি বেয়া কৰিব তাক দেখি যদি গোটেই সেই মতা মানুহৰ লেখীয়াকৈ গোটেই ড্ৰেছ পাতি পিন্ধিবলৈ হ'লে কেনেকুৱা হ'ব বাৰু আমাৰ দেউতা মানুহখিনি সেনেকৈ ক'ব লাগিব কথাটো অলপ জ্বলা জুই দিব লাগিব অঁ সৰুমাই ক'লৈ আহিলি তই ই নকৈছহে আৰু মোক গৰুজনী হেৰাইছে নহয় যোৱা পৰহিৰ পোৱাই নাই চোৰে লৈ গ'ল নে কিহে বিচাৰি পোৱা নাই আকৌ গৰুজনী তাকে বিচাৰি আহিছোঁ কথা এটা গম পাইছনে নাই হা এই যে বৰদৰে জীয়েকজনী যে মালতী পুতেকলৈকে বিয়া আহিব খুজিছে তাইৰ ড্ৰেছ পাতিবোৰ দেখিছানে কেনেকুৱাখন পিন্ধি ফুৰে তাই বাৰু এনেকৈ পিন্ধি ঘূৰি ফুৰিলে গাঁওখনত আমাৰ বাকী কেইজনী দেউতাই বাৰু কি গুৰুত্ব গ্ৰহণ কৰিব তই ভাবচোন ভাব এনেওতো সকলোৱে মানুহে এই বেয়াখিনিৰ প্ৰতি সোনকালে আকৰ্ষিত হয় নহয় জানো কথাটো অঁ হয় ঠিক কথা কৈছোঁ তই গাঁওবুঢ়া দেউতাক লগাব লাগে কথাটো গম পাইছনে এনেকৈ নহয় ঐ ব'ল আমি এতিয়া যাওঁ ব'ল গাঁওবুঢ়া দেউতা ঘৰলৈকে এনেই কিবা কথা কোৱা চলে যাওঁ ব'লচোন অলপমান লগাই দিয়া হওক কথাটো